হেল্ল' এভৰিৱান, হাতীগাঁও নতুনকৈ অপেনিং কৰা জুচ বক্স আমি আহিছিলোঁ তালৈ আৰু এয়া ওলাই আহি পেলাই এইখন হৈছে দোকানখন আৰু ইয়াৰ ধুনীয়াকৈ ইণ্টেৰিয়ৰটো বৰ ভাল লাগিলে। আহিলোঁ, আহি পেলাই ইয়াতে কিবা এটা খাওঁ বুলি ভাবিলোঁ আৰু এইখিনি হৈছে দামখিনি, বেছি দামো নহয়। এই ডাঙৰ কেঁচুৱাজনী আমাক খোৱা নাই আৰু আমাক সৰু কেঁচুৱা খাই দেখুৱা সৰু কেঁচুৱাই সৰু কেঁচুৱাটোৱে খাইছে আৰু ডাঙৰ কেঁচুৱাটো বহি আছে। আৰু নেক্সট জীওক লৈ আহিলোঁ ষ্টিজালৈ। তাই ষ্টিজাত নাখায়, মোক ক'লে মিঠাই দোকান কোনখন। মই শৰ্মা চুইটছত লৈ আহিলোঁ আমি আৰু আহি পেলাই তাই চিলেক্ট কৰা মিঠাইটো চাওক, ইমান ধুনীয়া ধুনীয়া মিঠাইখিনি পাপাকে দেখাইছে, কিন্তু তাই সেইবোৰ একো নাখায় আৰু তাই খাব সেই সৰু সৰু এইটো। আৰু বাহিৰখনো মই দেখালোঁ, বোলো কি খোৱা কিবা খোৱা, যদি নাই তাই একো নাখায়, খালি সেইটো মিঠাইহে খাব। আৰু ক'লে মোক যে তাই ফুচকা খাব আৰু সেইবাবে আমি দুইজনে লৈ গ'লোঁ তাইক এতিয়া ফুচকা খাবৰ কাৰণে। আৰু এয়া আমি ফুচকা খাই আছোঁ আৰু ফুচকা খাই মেলি এয়া আকৌ আমি তিনিওজন ঘৰলৈ উভতিছোঁ। আজিলৈ বাই বাই।